মোৰ চেনেলত সকলো ধৰণৰ ভিডিঅ' চাই থাকে। মই এতিয়া যেহেতু কেইদিনমানৰ পৰা কভাৰ ভিডিঅ' আৰু শ্বৰ্ট ফিল্ম আপলোড কৰি আছোঁ। বিশেষকৈ মই এইকেইদিন বেছিকৈ এডভাৰটাইজ মাৰি আছোঁ, ভ্লগ বনাই আছোঁ। মৰমৰ উপহাৰ নামৰ এটি গীত, যিটো গীত আমি পোনপ্ৰথমবাৰৰ বাবে আমাৰ টীমটোৱে কৰিছে আৰু আমিও এক্টিং কৰিছোঁ তাত। গানটো আপোনালোকৰ মাজলৈ অতি সোনকালে আগবঢ়াই দিম। গানটো অলৰেডি আমি শ্বুটিং সম্পূৰ্ণ কৰিছোঁ। শ্বুটিং অলৰেডি শেষ হৈ গৈছে আমাৰ, বহুত বিধৰ জেগাত কৰিবলগীয়া হ'ল। ভিডিঅ'টো কেইদিনমান আগতেই আপলোড কৰাৰ কথা আছিল, কিছুমান প্ৰব্লেমৰ কাৰণে আমি ভিডিঅ'টো আপলোড কৰিব পৰা নাই। ভিডিঅ'টো এডিটিং কৰি থকা হৈছে, অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু 2-3 দিনৰ ভিতৰতে আমি আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিম। ভিডিঅ'টো আমি প্ৰথম কৰিছোঁ অফিচিয়েল ভিডিঅ' হিচাপত, দিগন্ত মোহনৰ মৰমৰ উপহাৰ। গানটো মোৰ অলৰেডি ভ্লগবোৰতো আপোনালোকে শুনিছেই হয়তো গানটোত মোৰ লগৰে হয়, তাহাঁতিও এক্টিং কৰিছে, প্ৰথমবাৰৰ বাবে কৰিছে, কিছুমান ভুল হ'ব পাৰে। ভুলখিনি আপোনালোকে দেখুৱাই দিব, আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক শিকাই দিব। প্ৰথম কৰা গান আপোনালোকক গানটো আমি 3-4 দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ আগবঢ়াম। নয়ন ষ্টুডিঅ' বুলি এটা ইউটিউব চেনেল আছে, তাতে আপোনালোকে গানটো চাবলৈ পাব পোনপ্ৰথমবাৰৰ বাবে। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চেনেলটোৰ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পিনি আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিয়া মাত্ৰ আপোনালোকে নিশ্চয় সেই চেনেলটোৰ পোনপ্ৰথমতে ভিডিঅ'টো চাবলৈ পাব। মোৰ চেনেলটো আপলোড কৰিম, মোৰ চেনেলত কেইদিনমান পিছত আপলোড কৰিম। মোৰ চেনেলত মানে বেলেগ ভিডিঅ' দি থকা হৈছে কাৰণে এই ভিডিঅ' দিবলৈ অলপ অসুবিধা হৈ আছে। আজি মই ঘৰৰ ভিতৰত বনোৱা নাই, ভিডিঅ'টো বাহিৰৰ পৰাই বনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে গানটো চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।